মত বিনিময় কৰিলোঁ। তেওঁলোকৰ সুবিধা অসুবিধাবিলাক কি আছে, সমস্যাবিলাক কি আছে, কথা বতৰা পাতিলোঁ। ৰাইজ মোটামুটিভাৱে মই দেখিলোঁ যে তেওঁলোকৰ মনবিলাক ভাল দেখিলোঁ আৰু সন্তুষ্টি এটা দেখিলোঁ। তথাপিও দুই এটা সৰু সৰু বিষয় আছে, সেইখিনি বিষয় সমাধানৰ দিশত আমি আগবঢ়াই লৈ যাম বুলি কথা দিছোঁ। ইতিমধ্যে আজি এটা আমাৰ কাৰণে পবিত্ৰ দিন, যে নিখিল বড়ো ছাত্ৰ সন্থাৰ 57th ফাউণ্ডেশ্যন ডে আজি। গতিকে ডিমাকুছী অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ জৰিয়তে আয়োজন হোৱা এই অনুষ্ঠানতো মই আজি উপস্থিত থাকিলোঁ পুৱাই আৰু মই পোনপ্ৰথমে বড়ো জাতিৰ পিতামহ স্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়ালৈ মই আজি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু লগতে এপছুৰ যিটো প্ৰিন্সিপল বা মটো, যে পিচ, ছাৰ্ভাইভেল আৰু প্ৰগ্ৰেছ বা প্ৰস্পাৰিটি, এই যিটো মটো এপছুৰ, সেই মটো যাতে আগন্তুক দিনত আৰু অধিক শক্তিশালী হয়। শৈক্ষিক উত্তৰণৰ দিশত এপছুৱে যিখিনি কাম বিগত 57 ইয়াৰ্ছত কৰিছে, অনাগত বছৰত যাতে ইয়াতকৈও ভাল শক্তিশালীভাৱে আমাৰ BTCৰ শৈক্ষিক পৰিৱেশ, শৈক্ষিক উত্তৰণ সকলো দিশত যাতে এপছুৱে এটা প্ৰবল শক্তিশালী ভূমিকা ল'ব পাৰে, তাৰ বাবে এপছুলৈ মই আহ্বান জনাইছোঁ। আৰু বৰ্তমানৰ এপছুৰ যিটো সন্মানীয় নেতৃবৃন্দ, যিমান এপছুৰ আমাৰ কাৰ্যকৰ্তা আছে, সকলোকে মই আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত আন্তৰিক ওলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ৰাইজৰ এটা অভিযোগ আছে আপোনাৰ প্ৰতি, দেখিছোঁ বিগত সময়ছোৱাত কোনো এটা উন্নয়নৰ কাম কৰিবলৈ সক্ষম হোৱা নাই বুলি কৈছে। এই মতটো চাওক, এতিয়া আমাৰ চৰকাৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰ, দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, দিছপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ আৰু BTCত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, তিনি খলপীয়া বা ট্ৰিপল ইঞ্জিনৰ যি আমাৰ চৰকাৰ, এই চৰকাৰে BTCৰ কাৰণে যোৱা 3টা বছৰত বিশেষকৈ যদি মই কওঁ, অভূতপূৰ্ব উন্নয়নৰ কাম গ্ৰহণ কৰিছে। ৰাস্তা ঘাট, দলং, হস্পিটেলৰ পৰা, স্কুল কলেজৰ পৰা আৰম্ভ কৰি সিদিনা 10খনকৈ কলেজ আমি প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ। সেইটো BTR পিচ একৰ্ডৰ যিটো উল্লেখ আছিল, BTR পিচ একৰ্ডৰ এক্সিকিউশ্যন পাৰ্টৰ প্ৰথমটো যদি আমি কাম বুলি কওঁ, তেনেহ'লে 10খন মহাবিদ্যালয়ক চৰকাৰীকৰণ কৰা এইটো এটা ঐতিহাসিক কাম আমাৰ চৰকাৰৰ দিনত হৈছে। তাৰোপৰি দলং চলং, হস্পিটেল, তামোলপুৰত হস্পিটেল, এতিয়া ওদালগুৰিতো আমি হস্পিটেলৰ কাৰণে মাটি বিচাৰিছোঁ, মাটি ঠিক হৈছে। ওদালগুৰিত আমি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ আমি ইয়াত আনিছোঁ। এতিয়া ট্ৰাইবেল ইউনিভাৰ্চিটিৰ কেম্পাছ এটা অনাৰ কাৰণে ভৈৰৱকুণ্ডত আমাৰ চেষ্টা চলি আছে। এনেধৰণে আমাৰ ইঞ্জিনিয়াৰিং কলেজ ওদালগুৰিত, এইবিলাক যিমান কাম হৈছে আমাৰ চৰকাৰৰ কাম। মই চৰকাৰৰ পৰা পৃথক নহয়, কিন্তু মই পানেৰী সমষ্টিত বা ওদালগুৰিত প্ৰায় 7,82,000 টকা 4টা সমষ্টিত, এভাৰেজ যদি চাই 2 কোটি টকা প্ৰতিটো সমষ্টিত, টোটেল মই 22 কোটি টকা পাইছোঁ। 22 কোটি টকাৰ ওদালগুৰি জিলাত 7,82,00,000 টকা ওদালগুৰি জিলাৰ 4টা সমষ্টিৰ প্ৰায় 170খন আসন আঁচনিৰ বাবে আমি ইয়াত এই খৰচ কৰিছোঁ। ক'ৰবাত বাথৌ মন্দিৰত খৰচ কৰিছোঁ, ক'ৰবাত বিভিন্ন জাতীয় সংগঠন আছে, সংগঠনৰ কাৰ্যালয় নিৰ্মাণ, এপছুৰ কাৰ্যালয় নিৰ্মাণ, আছুৰ কাৰ্যালয় নিৰ্মাণ, AJYCBৰ কাৰ্যালয় নিৰ্মাণ, বড়ো সাহিত্য সভা, এনেকুৱা ধৰণে যিমান আমাৰ আদিবাসী আমাৰ ভাইসকলৰ তেওঁলোকৰ কাৰ্যালয়, ঠিক তেনেকৈ আমাৰ হিন্দী ভাষীৰ কাৰ্যালয়, ৰাভাসকলৰ কাৰণে বড়ো আমাৰ থানচালিবিলাক, আমাৰ শংকৰ সংঘৰ পৰা আৰম্ভ কৰি বিভিন্ন যিমান অনুষ্ঠান আছে তিৰোতা, গতিকে সকলোতে মই প্ৰায় 170-72টা স্কিমৰ জৰিয়তে 7,82,00,000 টকা কেৱল ওদালগুৰি জিলাখনত 4টা বিধানসভা সমষ্টিত মোৰ সাংসদ পুঁজি ব্যয় কৰিছোঁ। তাৰপিছতো কোনোবাই যদি চকু চৰহাই কয় যে মই একো কৰা নাই বুলি, তেনেহ'লে সেইটো বিচাৰ ঈশ্বৰৰ ওপৰত মই এৰি দিছোঁ। চাওক, এতিয়া BTCত কৃষি ক্ষেত্ৰখনত এটা নতুন ট্ৰেণ্ড আহিছে, যে আমি আগতে এটা খেতি কৰিছিলোঁ বছৰত, ধানটো কৰিছিলোঁ বা ক'ৰবাত সৰিয়হ অলপ কৰিছিলোঁ। এতিয়া আপোনালোকে BTCত দেখিছে বিভিন্ন ধৰণৰ হৰ্টিকালচাৰ, বিশেষকৈ এগ্ৰ' প্ৰডাক্টত ভেলুৱেট কৰা হৈছে। আজি ইয়াত যিটো আজিকালি এই যিটো এইটো কি ফল বুলি কয়, ড্ৰেগন ফ্ৰুটৰ পৰা আৰম্ভ কৰি আমাৰ ষ্ট্ৰবেৰীৰ পৰা আৰম্ভ কৰি এইবিলাক এতিয়া BTCত আজি দেখিছোঁ আপুনি ৰাস্তাৰ কাণে কাণে মানুহে খেতি কৰা আৰম্ভ কৰিছে, যাৰ নেকি আজি বজাৰত চাহিদা যিটো ডিমাণ্ড সেইটো যথেষ্ট বাঢ়িছে।
গতিকে BTCত ওদালগুৰি জিলাত এনেধৰণে কৃষকসকলক আমি 43,000 43,000 কৃষকক ওদালগুৰি জিলাৰ আমি PM কিষাণ দিছোঁ। 6,000 কৰি 43,000 কৃষকে পইচা পাই আছিলে, 15 ইনষ্টলমেণ্ট পালে। এই বছৰৰ পৰা 9,000 টকা কৰা হৈছে, অৰ্থাৎ 2,000ৰ সলনি এটা ইনষ্টলমেণ্ট 3,000 কৰা হ'ল। গতিকে এই বছৰৰ পৰা 9,000 টকাকৈ পাব 43,000 ওদালগুৰি জিলাৰ কৃষকে PM কিষাণৰ পৰা লাভ পাইছে। গতিকে কৃষি ক্ষেত্ৰখনতো আমি দেখিছোঁ ওদালগুৰি জিলাই লাহে লাহে আজি ইয়াৰ পৰা ধান আগতে আমি 50,000 মেট্ৰিক টন ধান বিক্ৰী কৰাটো কৃষকৰ কাৰণে এটা ডাঙৰ সমস্যা আছিল। এতিয়া 1.5 লাখতকৈ ওপৰ মেট্ৰিক টন ধান আজি ওদালগুৰি জিলাৰ পৰা আমি বিক্ৰী কৰিছোঁ। গতিকে ধান বিক্ৰী কৰিছোঁ মানে কিমান 2,180 টকা প্ৰতি কুইণ্টল ধানৰ দাম পাইছে কৃষকে। গতিকে এইবিলাকৰ পৰা আমি দেখিছোঁ কৃষকসকলৰো যথেষ্ট উন্নতি হৈছে, উপাৰ্জন বৃদ্ধি হৈছে আৰু দুখীয়া যিসকল অন্নদাতা কৃষক তেওঁলোকে যথেষ্ট সকাহ পাইছে। গতিকে এনেধৰণে কৃষি ক্ষেত্ৰ কওক, শৈক্ষিক ক্ষেত্ৰ কওক, তাৰপিছত আপোনাৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰখনৰ কথা কওক, সকলো ক্ষেত্ৰত এটা অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। আৰু তাতোকৈ উন্নয়নৰ দিশতকৈও ভাল এটা পৰিৱৰ্তন যি দেখিছোঁ মানুহৰ মাইণ্ডছেট, মানসিকতা সলনি হৈছে আৰু ইয়াত শান্তি প্ৰতিষ্ঠা, পিচ মানে ছাষ্টেইনেবল পিচ যাক কোৱা হৈছে, স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে আমি কাম কৰিছোঁ আৰু তাৰ বাহ্যিক প্ৰকাশ আমি দেখিবলৈ পাইছোঁ। বড়োলেণ্ড এতিয়া মানে মোটামুটিভাৱে বড়োলেণ্ড এতিয়া শান্তিৰ পথত এতিয়া আগবাঢ়িছে। ৰাইজলৈ এইটোৱে আহ্বান থাকিব, চব নিজৰ নিজৰ স্বকীয় কৃষ্টি সংস্কৃতি বজাই ৰাখি যি কাৰণত 4টা দশক BTCৰ আন্দোলন হ'ল, 4,000তকৈ অধিক মানে নিৰীহ লোকে প্ৰাণ হেৰুৱালে। গতিকে সেই শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰি BTC যাতে অসমৰ ভিতৰত, দেশৰ ভিতৰত অন্যতম এটা অঞ্চল হিচাপে আমি গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে প্ৰতিগৰাকী নাগৰিকে তেওঁলোকৰ সাধ্য অনুসৰি যাতে এই গোটেই বিকাশ যিটো যাত্ৰা, এই যাত্ৰাত সহযোগ কৰে। হাতত অস্ত্ৰ লৈ লাভ নাই, হাতত তেওঁলোকে কোনোবাই যদি পাৰে কলম লৈছে, কোনোবাই যদি পাৰে মানে কোৰ লওক, কোনোবাই যদি পাৰে ট্ৰেক্টৰ লওক, কোনোবাই যদি পাৰে নাঙল লওক, কোনোবাই যদি পাৰে আৰু অন্য ধৰণৰ যিমান আমাৰ শিল্পকলাবিলাক আছে, কোনোবা হেণ্ডলুমৰ জৰিয়তে, কোনোবা হেণ্ডিক্ৰাফ্টৰ জৰিয়তে, এই ধৰণৰ জৰিয়তে যিটো আমি এটা আমাৰ আত্মনিৰ্ভৰশীলতা যিটো অৰ্জন কৰাৰ কাৰণে আমাৰ যিটো এটা ইচ্ছা আছে মনৰ, সেই আত্মনিৰ্ভৰশীল অৰ্থনীতিটোৰ ভেটি মজবুত কৰাৰ কাৰণে BTCবাসী ৰাইজে জাতি, ধৰ্ম, বৰ্ণ, ভাষা, পন্থ, সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে একেলগে হাতত হাত মিলাই, কান্ধত কান্ধ মিলাই আগবঢ়াৰ কাৰণে সংকল্প গ্ৰহণ কৰক। क'क्राझार नोगोरनि RNB लामाजों थांनाय बागानसालि वार्ड नम्बर 8आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।